ক্লোজ মানুহে আপোনাৰ গম পায়নে যে আপোনাৰ এনেকৈ ডিভোৰ্চ প্ৰচেছিং চলি আছে কিবা কথা শুনাইছে নেকি কেতিয়াবা কাৰণ মহিলাৰ ক্ষেত্ৰত কথা শুনাই বহুত পুৰুষজনে সিমানখিনি কথা সমাজৰ পৰা বা বেলেগৰ পৰা ইমান নুশুনে চাবচোন মহিলাগৰাকীয়ে বেছিয়ে শুনে সেইটো ক্ষেত্ৰত আপুনি কেনেকৈ মানে ষ্টেবল কৰিলে নিজৰ মাইণ্ডটোক এনেকুৱা ফিল হয় নেকি যে মই ডিচিশ্যনটো লৈ বেয়া কৰিছোঁ কেতিয়াবা ফিল হয় নেকি আৰু আজিকালি যে চাবলৈ যাওঁ মানে সম্বন্ধবিলাক টিকি নাথাকে ন বহুত সোনকালে মইতো ভাবোঁ এতিয়া যে নিজৰ মা দেউতা মানে নিজৰ ফেমিলিটো যিটো সেইটোৰ বাহিৰে আৰু এটা কথা হয়তো অডিয়েন্সে নাজানে আপুনি যেতিয়া মোক কৈছিলে ফোন কৰি মই নিজে মানে আচৰিত হৈ গৈছিলোঁ সঁচাকৈ এইটো হৈছেনে আৰু ইমান বছৰ মানে বহুত দিনৰ মূৰত ক'লে ন গমেই নাপাওঁ কি হয় আচলতে কৈ দিয়কচোন আপুনি আৰু কেনেকৈ হ'ল কৈ দিয়া তুমি আগতে কৈ দিয়া তাৰপিছত আপুনিয়ে কওক মই নকওঁ তাৰমানে মোৰ জীৱনৰ এটা বহুত ডাঙৰ লেচন আচলতে এইটো মই শিক্ষা বুলিয়ে ক'ম ঘটনা বুলি মই কেতিয়াও নকওঁ কাকোকে নকওঁ যিহেতু প্ৰায়ভাগ মানুহে জানে আৰু হিমাশ্ৰীৰ চেনেলত দেখিছিলে যে মই বিয়া হৈছিলোঁ আৰু আছিলোঁ আমি ভালকৈ 1.5 বছৰ আমি ধুনীয়াকৈ আছিলোঁ কিন্তু এটা সময়ত আহি আমাৰ কিছুমান মানে কথা বা কিছুমান মানসিকতা আমাৰ নিমিলা হৈ থাকিলে আৰু যিহেতু তেওঁ এজন ৱৰ্কিং মেন ময়ো এজন ৱৰ্কিং লেডি গতিকে আমিতো কাম কৰিবই লাগিব আৰু কামক হেম্পাৰ কৰাটো মই নিবিচাৰোঁ তাৰমানে কেতিয়াও আৰু মই ইণ্ডিপেণ্ডেণ্ট হৈ থাকি মানে ইণ্ডিপেণ্ডেণ্ট হৈ থাকি সেইটো নহয় যে মই জীৱনভৰ ছিংগল থাকিম সেইটো কথা নহয় দেই ইণ্ডিপেণ্ডেণ্ট তাৰমানে মই নিজৰ স্বাধীনতাটো লৈ থাকি মই ভাল পাওঁ তাৰমানে সেনেকেই মা দেউতাহঁতে সেনেকেই শিক্ষা দিলে সেনেকেই ডাঙৰ হ'লোঁ গতিকে নিমিলাৰ কাৰণে কি হ'ল আমি এট লাষ্ট আমি ডিভৰ্চৰ কাৰণে ফাইল কৰিলোঁ আৰু ডিভৰ্চটো এতিয়া আমাৰ চলি আছে প্ৰচেছটো গতিকে সেইটোৱে মানে মই পাব্লিকেলি আজি এনাউন্স কৰিবলৈ বিচাৰোঁ যে হৈছিলোঁ বিয়া মই আৰু এতিয়া মই মানে ডিভৰ্চ ফাইল কৰিলোঁ আকৌ সেইটো সময়ত যেতিয়া আপোনালোকৰ মানে এৰা এৰি হৈছিলে কেনেকৈ আপুনি মেণ্টেল কণ্ডিশ্যনটো বহুত বেয়া আছিলে মই শ্বুটিং কৰি আছিলোঁ তেতিয়া শ্বুটিঙত মই শ্বুটিঙত নহয় থিয়েটাৰ শ্বুটিং নহয় চিৰিয়েলৰ শ্বুটিঙত আছিলোঁ মই কামপুৰত আছিলোঁ 2খন চিৰিয়েল মই কৰি আছিলোঁ তেতিয়া ৰাজদূত আৰু আৰ লাভ ষ্টৰী বুলি হয়তো অডিয়েন্সে দেখিছে তোমাৰ স্পন্দন চেনেলৰ ৰাজদূতখন কৰি আছিলোঁ প্ৰথমতে আৰু তাৰপিছত মই আৰ লাভ ষ্টৰীখন কৰিলোঁ গতিকে ৰাজদূতখন যেতিয়া কৰি আছিলোঁ তেতিয়া হৈছিলে এই ঘটনাটো আৰু অ'ভাৰ ফোন আমাৰ হৈছিলে এই কথাটো তাৰমানে ফোনতে হৈছিলে তাৰমানে মই তোমাক ক'লোৱে যে মই যিহেতু কাম কৰি ভাল পাওঁ তেতিয়া মই মেণ্টেল প্ৰেছাৰটো ইমান ল'ব নোৱাৰোঁ তাৰমানে মানে কেনেকুৱা ধৰণৰ মেণ্টেল প্ৰেছাৰ আপোনাক দিছিলে কোনটো সাইডৰ পৰা আহিছিল যদি আপুনি ক'ব বিচাৰে মানে ধৰি লওক IPLৰ কাৰণে মাত্ৰ 1 মাহ সময় আছে কিন্তু টাইমটো খুব সোনকালে গৈ আছে যদি আপোনালোকে এইটো বছৰৰ গুৰুত্বপূৰ্ণ ইভেণ্টটোত টকা আৰ্ণ কৰিবলৈ সময় নাপালে তেতিয়াহ'লে খুব এটা ডাঙৰ মিছ কৰি আছে কিন্তু এতিয়াও সময় আছে 1 মাহ আপোনালোকে ইম্প্ৰুভ কৰিবৰ কাৰণে সেইটো কাৰণে মই সদায় 1xBetৰ সেৱাসমূহ ব্যৱহাৰ কৰোঁ য'ত সম্পূৰ্ণৰূপে সকলোখিনি সুবিধাজনক যেনে বেটিং লাইন ইণ্টাৰফেচ টকা উইথড্ৰল ইত্যাদি আৰু এই এপ্লিকেশ্যন আপোনালোকে গেমৰ স্ক'ৰ প্ৰেডিকশ্যন কৰিব পাৰে লগতে ৰিয়েল মানি আৰ্ণ কৰিব পাৰে আৰু মাত্ৰ IPLত বেটিং কৰি আপোনালোকে ড্ৰত পাৰ্টিচিপেণ্ট হ'ব পাৰে আৰু বহুতো প্ৰাইজ জিকিব পাৰে এই প্ৰাইজসমূহ প্ৰস্তুত কৰে 1xBetৰ প্লেয়াৰসকলে য'ত থাকে Samsung Galaxy S23 Ultra আৰু Apple iPhone 15 Pro আৰু বহুতো সামগ্ৰী আৰু এই এপ্লিকেশ্যনত বিশাল গেম থাকে যেনে কেচিনো গেম ৰোলেট পকাৰ ব্লেক জেক ইত্যাদি আৰু মোৰ আটাইতকৈ ভাল লগা গেমটো হৈছে কেচিনো গেম যিটো অতি ইজি হয় আৰু টকাৰ পৰিমাণ খুব বৃদ্ধি হৈ গৈ থাকে মাত্ৰ আপোনালোকে নিশ্চিত কৰিবৰ কাৰণে ৰেজিষ্টাৰ কৰক ৰেজিষ্টাৰ কৰাৰ সময়ত আমাৰ প্ৰম' কোড JUMP7 ইউজ কৰক আৰু আপোনালোকে ৬৬,০০০ টকা পৰ্যন্ত বোনাছ পাওক লিংক আৰু প্ৰম' কোড ডেছক্ৰিপশ্যনত দিয়া আছে তেনেকুৱা একো ধৰণৰ মেণ্টেল মানে তেনেকুৱা একো টৰ্চাৰ টাইপছ তেনেকুৱা একো হোৱা নাই কিন্তু অকণমান কিবা এটা অসন্তুষ্টি বুজি পাইছানে মই ধৰি লওক কামত থাকোঁ আৰু ঘৰত বেছি সময় মই থাকিব নোৱাৰোঁ সেইটো লৈ আমাৰ অকণমান কথা কাটাকাটি হ'ল আৰু প্ৰায়ে হয় তাৰমানে সেইটো বস্তু আৰু প্ৰায়ে মই ছল্ভ কৰিবলৈ ট্ৰাই কৰোঁ বা বুজাব ট্ৰাই কৰোঁ কিন্তু নহ'লগৈ আৰু পিছত মানে অংকটো নিমিলিলেগৈ সেইটো কাৰণে তেওঁ ভালে থাকক ময়ো ভালে থাকোঁ
যাতে কাৰো একো ক্ষতি নহয় মই সেইটোৱে বিচাৰোঁ চবে ভালে থকাটোৱে মই বিচাৰোঁ দেই মই বেয়া পোৱা মানুহ বা মোক বেয়া পোৱা মানুহ বহুত আছে এই পৃথিৱীত কিন্তু মই কেতিয়াও মই বেয়া পোৱা মানুহখিনি বা মোক বেয়া পোৱা মানুহখিনি মই কেতিয়াও বেয়াটো নিবিচাৰোঁ দেই হিমাশ্ৰী বা তেওঁলোকৰ কেতিয়াও মই ক্ষতিও কৰা নাই আজিলৈকে আৰু তেওঁলোকেও নিজৰ নিজৰ জেগাত ভালে থাকক ময়ো ভালে থাকোঁ ময়ো ধুনীয়াকৈ কাম কৰি যাওঁ সেইটোৱে মই বিচাৰোঁ সেইটোৰ কাৰণে মানে লাষ্টত মই তেওঁক ভালকৈ ক'লোঁ যে নহ'ব দিয়া নিমিলিব আমাৰ কাৰণ কামত ক্ষতি কৰাটো বা কামত ক্ষতি হোৱাটো মই নিবিচাৰোঁ সেই বস্তুটো গতিকে লেটছ ছেটেল দিছ আৰু বুলি ক'লোঁ আৰু মই গতিকে মিউচুৱেলি হৈছে আমাৰ বস্তুটো তেওঁ হ'ব বুলি ক'লে ময়ো হ'ব বুলি ক'লোঁ তাৰপিছত আমি তেনেকৈ আগবাঢ়িলোঁ আৰু আপোনাৰ ঘৰৰ পৰা বা এনেকুৱা বাধা দিছিলে নেকি বা কৈছিলে নেকি যে সম্বন্ধটো আকৌ ঠিক কৰ কাৰণ মা দেউতাইতো কয় ন বিয়াটো এটা খুব ডাঙৰ বস্তু একজেক্টলি মাহঁতে এটাই কৈছিলে মোক যে তই নিজে ডিচিশ্যনটো লৈছিলি গতিকে তোক আমি থাক বুলিও নকওঁ নাথাক বুলিও নকওঁ কাৰণ তোৰ লাইফ আফটাৰ অল গতিকে তই জীয়াই থাকিব লাগিব আমিতো নাথাকোঁ সদায় আমি আজি আছোঁ কাইলৈ নাই মায়ে মোক তেনেকৈ বুজাইছিলে গতিকে মাহঁতেও ফুল্লি মোৰ ওপৰতে এৰি দিছিলে যে তই যি ভাল দেখ যি কৰিব বিচাৰ খালি ভাবি চিন্তি ল'বি ডিচিশ্যনটো ভাবিবি দুবাৰ ভাবিবি ডিচিশ্যনটো লোৱাৰ আগত ঠিক আছে হ'ব তেনেকেই মানে এগৰাকী মহিলাৰ কাৰণে এইটো সময় খুব কঠিন হয় পুৰুষৰ ক্ষেত্ৰতো কঠিন হ'ব পাৰে কিন্তু পুৰুষজনে সিমানখিনি কথা সমাজৰ পৰা বা বেলেগৰ পৰা ইমান নুশুনে চাবচোন মহিলাগৰাকী বেছিয়ে শুনে সেইটো ক্ষেত্ৰত আপুনি কেনেকৈ মানে ষ্টেবল কৰিলে নিজৰ মাইণ্ডটোক তেতিয়া মই কি কৰিলোঁ জানা হিমাশ্ৰী নিজকে মই বহুত ব্যস্ত কৰি পেলালোঁ তাৰমানে মই ৰাজদূত কৰি আছিলোঁ ৰাজদূত কৰি থকাৰ পিছত মোৰ RR লাভ ষ্টৰীৰ অফাৰ আহিলে তাতেই কামপুৰতে মই অফাৰটো লৈ ল'লোঁ মই এনেকুৱা নকৰিলোঁ যে নাই নোৱাৰোঁ আৰু মানে মোক অলপ ৰেষ্ট লাগে বা মই অকণমান মোৰ এটা পাৰ্চনেল স্পেচ লাগে বুজিছানে মই সেইটো নকৰিলোঁ হ'ব মই কৰিম নিজকে মই একদম কামত ব্যস্ত কৰি ৰাখিলোঁ 2খন চিৰিয়েল শেষ কৰি মই 30 তাৰিখে থিয়েটাৰ যাব লাগে 30 জুন 2023 মই থিয়েটাৰ ৰিহাৰ্চেল মানে আমাৰ অ'পেনিং হয় দেই পূজা হয় ডাঙৰকৈ ধুনীয়াকৈ তাৰপিছত আমি 1 জুলাইৰ পৰা আমাৰ ৰিহাৰ্চেল আৰম্ভ হৈছে 30 জুনত আমাৰ সেই অ'পেনিং হৈছে মানে ৰিহাৰ্চেল কেম্পত পাঠশালা বনগাঁও তাত যাব লাগে 30 তাৰিখে মই কামপুৰৰ পৰা শ্বুটিং শেষ কৰি আহি পাইছোঁ 29 তাৰিখে গতিকে মই খালি এটা বেলা পাইছোঁ অকল এটা ইভিনিং সেই ইভিনিঙত মই গোটেই প্ৰিপাৰেশ্যন পেকিং কৰি কাপোৰৰ পৰা কিটচেনৰ পৰা কাৰণ থিয়েটাৰত গ'লে তুমি চব বস্তু লৈ যাব লাগিব তাৰমানে নিজৰ কিটচেনটো পৰ্যন্ত লৈ যাব লাগিব গতিকে সেই গোটেইখিনি পেকিং কৰি মেলি আকৌ নেক্সট ডে ৰাতিপুৱা মই থিয়েটাৰলৈ গুচি গ'লোঁ থিয়েটাৰলৈ সেই যে গ'লোঁ এই 12 তাৰিখে আহি সোমাইছোঁ তাৰমানে আচ্ছা গতিকে সেই যিটো এটা ক্ৰুচিয়েল টাইম আছিলে ন সেই টাইমটোত মই অকলে মই নাথাকিলোঁ তাৰমানে নোৱাৰিছিলোঁ মই অকলে থাকিবলৈ কাৰণ অকলে থাকিলে বহুত বস্তুৱে হেঁচা মাৰি ধৰিছিলে বহুত কথাই আমনি কৰিছিলে গতিকে মই ভাবিলোঁ যে নাই মানে ইটছ বেটাৰ টু বি বিজি তাৰমানে নিজৰ মাথাটোক মই বিজি কৰি ৰাখিলোঁ গতিকে বিজি কৰি ৰখাৰ পিছত কি হ'ল সেই বস্তুটো লাহে লাহে অলপমান নেগলেক্ট হৈ গ'ল আৰু তাৰমানে মেণ্টেলি এডজাষ্ট হৈ গ'ল আৰু তাৰমানে কোৰ্টৰ ডেট থাকে মই আহোঁ যাওঁ কোৰ্টত যাওঁ কৰি মেলি আকৌ নিজৰ কামত গুচি যাওঁ মই তেনেকেই মানে হেৰি কৰিলোঁ কিন্তু এতিয়াও কেতিয়াবা অকলে থাকিলে ভাবোঁ আৰু কথাবিলাক ভাবে নেকি যে মই ডিচিশ্যন গাড়ী চলাই থাকোঁতে আহে মইতো নিজে ড্ৰাইভ কৰোঁ যেতিয়া মই লং ড্ৰাইভ মানে যেতিয়া মোৰ ডিষ্টেঞ্চটো বহুত হয় নহয় যেতিয়া গাড়ী চলাই থাকোঁ তেতিয়া আহে জানানে মাইণ্ডত কথাবিলাক কিছুমান তেতিয়া মানে ভাবি ভাবি গৈ থাকোঁ আৰু সেইকণে যি সময় যে মই ভাবোঁ গাড়ীৰ পৰা নামাৰ পিছত চব বাদ এনেকুৱা ফিল হয় নেকি যে মই ডিচিশ্যনটো লৈ বেয়া কৰিছোঁ কেতিয়াবা ফিল হয় নেকি হয় কেতিয়াবা এনেকুৱা লাগিলে যে মই মানে নলৈ পেলাই চাগে মই অলপ এডজাষ্ট কৰি যদি থাকিলোহেঁতেন কিন্তু এবাৰ যেতিয়া তুমি এডজাষ্ট কৰা নহয় তুমি জীৱনভৰ এডজাষ্ট কৰি থাকিব লাগিব তাৰমানে গতিকে সেইটো মই নকৰি তেওঁ ভালে থাকক নিজৰ জেগাত ময়ো মোৰ জেগাত ভালে থাকোঁ হয়নে গতিকে আৰু আজিকালিৰ দুনিয়াখন খুব জটিল হিমাশ্ৰী আমি যিমান যেনেকৈ চিধা ভাবোঁ সেইটো নহয় দিগদাৰ তাৰমানে আমাৰ কাৰণে মেইনলি আমাৰ মহিলাৰ কাৰণে
ফিমেলছৰ কাৰণে আমাৰ কাৰণে খুব দিগদাৰ হৈ পৰিছে তাৰমানে সমাজখন গতিকে সেই জটিলতাত ফাইট কৰিবলৈ তুমি মেণ্টেলি খুব ষ্ট্ৰং হ'ব লাগিব ন' ডাউট তাৰে আঁৰত তোমাৰ মা দেউতা থাকিব লাগিব বা কোনোবা এজন ষ্ট্ৰং পাৰ্চন এইটো নকওঁ যে সেই ষ্ট্ৰং পাৰ্চনজনে তোমাৰ হাজবেণ্ডেই হ'ব লাগিব বা তোমাৰ ফ্ৰেণ্ডেই হ'ব লাগিব XYZ থাকিব পাৰে সেই ষ্ট্ৰং মানুহজন বা ছাপৰ্ট কৰা মানুহ এজন থাকিব পাৰে কোনোবা ফিমেলো হ'ব পাৰে তোমাৰ বেষ্ট ফ্ৰেণ্ড হ'ব পাৰে তোমাৰ ভণ্টি হ'ব পাৰে তোমাৰ বা হ'ব পাৰে বুজি পাইছানে বা তোমাৰ পৰিয়ালৰ কোনোবা মাহী পেহী খুৰী কোনোবা হ'ব পাৰে গতিকে তাৰ পিছত মই মোৰ ফেমিলিটোক লৈ পেলাই মই বহুত ব্যস্ত হ'লোঁ আৰু মোৰ কামখিনিক লৈ পেলাই মানে এই দুটা বস্তুক মই বহুত বেছি সময় দিওঁ তাৰমানে তাৰপিছত আৰু গতিকে সেইখিনিৰ মাজত এইখিনিত মই ইমান গুৰুত্ব নগ'লেই মোৰ ইগনৰ মানে মই মাৰা বুলি নহয় হৈ গৈছে সময়ে কৰি দিছে তাৰমানে মোক এডজাষ্ট কৰি দিছে আচলতে গতিকে তেনেকৈ আগবাঢ়ি আহিলোঁ আৰু এতিয়া আমাৰ এবছৰে হ'ব ডিভৰ্চৰ হেৰি কৰা আৰু ক্লোজ মানুহে আপোনাৰ গম পায়নে যে আপোনাৰ এনেকৈ ডিভৰ্চ প্ৰচেছিং চলি আছে কিবা কথা শুনাইছে নেকি কেতিয়াবা কাৰণ মহিলাৰ ক্ষেত্ৰত কথা শুনাই বহুত সেইটো থাকেই হিমাশ্ৰী সেইটো তাৰমানে কি কৰিবা এইটো এটা মানে সমাজৰ নিয়ম বুলিয়ে কওঁ নে স্বভাৱ বুলিয়ে কওঁ কি ক'ম আৰু সেইটো বস্তু মানে ঠাট্টা কৰা বা কথা শুনোৱা সেইটো থাকেই চব জেগাতে থাকে বা সকলোৰে পৰিয়ালত থাকে এইটো বস্তু কিন্তু সেইবোৰ বস্তুক তুমি যদি গুৰুত্ব দিয়া নহয় তুমি কিন্তু উইক হৈ যাবা বা মই যদি গুৰুত্ব দিলোহেঁতেন মই উইক হৈ গ'লোহেঁতেন আজি সেই কথাটো লৈ পেলাই মোৰ পাপাক বা মোৰ মাক দুআষাৰ কোনোবাই কথা শুনাব পাৰে কিন্তু মই সেই বস্তুটো গুৰুত্ব নিদিলোঁ ইমান নিদিলোঁ মই মানে কৈছে আৰু মানুহক ভগৱানে মোক দিছে কথা ক'বলৈ ক'বই আৰু দিয়াচোন উপায়টো নাই আৰু সেইটো বস্তু কোনে কৰে জানে যাৰ একো কাম নাথাকে এনেই ঘৰত বহি আছে বুজিছানে আমুকৰ ঘৰত কি হৈছে তামুকৰ ঘৰত কি কৰিছে আমুকৰ ছোৱালীয়ে কি কৰিছে তামুকৰ ল'ৰাই কি কৰিছে সেইবোৰ বস্তু সেনেকুৱা মানুহে কৰে গতিকে মোৰ সেইবোৰ বস্তু গুৰুত্ব দিবলৈ একেবাৰে সময় নাই হাতত তাৰমানে এতিয়া চোৱা মই আহিছোঁ মই 12 তাৰিখে থিয়েটাৰ শেষ কৰি আহিছোঁ মোৰ হাতত আৰু খালি 2 মাহ আছে এই 2 মাহৰ পিছত 2 মাহো নহয় মে'ৰ মাহটো জুনৰ মাহটো তাৰপিছত জুলাইত আকৌ মই থিয়েটাৰ যাম 2 মাহ আৰু আকৌ গুচি যাম গতিকে 2 মাহ মই কাক সময় দিম তাৰমানে কি বস্তু সময় দিম মইতো ইমান চেলফিছ হ'ব নোৱাৰোঁ যে মই মোৰ নিজৰ কথাখিনিক লৈ পেলাই মই সময় দি থাকিলোঁ এইফালে মা পাপাহঁত যে মোক 9 মাহ মা পাপাহঁতক মই লগ পোৱা নাই মোৰ ভণ্টি বেংগলৰত আছে তাই তাত ইঞ্জিনিয়াৰিং কৰি আছে তাই মোক লগ পোৱা নাই গতিকে তাইক সময় দিম মা দেউতাহঁতক সময় দিম ঘৰৰ আৰু মোৰ যিমান ভাইটি ভণ্টি মাহী মহা আছে তেওঁলোকক সময় দিম তেওঁলোকৰ লগত সময় কটাম গতিকে তুমি যিমান বস্তুবোৰ পজিটিভলি ল'বা নহয় হিমাশ্ৰী সিমান তোমাৰ জীৱনটো পজিটিভ হৈ যাব তাৰমানে কিন্তু তুমি যদি নেগেটিভ বস্তুখিনিক লৈ পেলাই বহি থাকা সিমান তুমি ডিপ্ৰেছড হ'বা সেইটো কাৰণে মই নেগেটিভ বস্তুখিনিৰ মাজৰ পৰাও মই পজিটিভখিনি বাছি লওঁ তাৰমানে হয় সেইটোৱে ওকে বৰ্তমান লাইফটো কেনেকুৱা চলি আছে এতিয়াতো বিন্দাছ একদম বিন্দাছ এতিয়া ফ্ৰী নিচিনা লাগিছে নেকি বাৰু ফ্ৰী নিচিনা নহয় মানে কাম মাহঁত ঘৰ চব মানে এটা চিষ্টেমত চলি আছে আৰু মানে স্বাধীন যিটো আপুনি এতিয়া পাইছে আৰু এতিয়া নিজৰ মতে যিখিনি কৰিব লাগে বা মোৰ যিখিনি কাম মই কৰিব লাগে সেইখিনি কৰি আছোঁ নিজৰ কিছুমান ফিউচাৰ প্লেনিংছ আছে সেইবোৰৰ লগত কাম কৰি আছোঁ তেনেকৈ আগবাঢ়ি আছোঁ আৰু লাহে লাহে আৰু আজিকালি যে চাবলৈ যাওঁ মানে সম্বন্ধবিলাক টিকি নাথাকে ন বহুত সোনকালে মইতো ভাবোঁ এতিয়া যে নিজৰ মা দেউতা মানে নিজৰ ফেমিলিটো যিটো সেইটোৰ বাহিৰে বাকীবিলাক চব মিছা আচলতে মিছা মানে কি হয়তো ক'ৰবাত স্বাৰ্থ লুকাই থাকে নেকি মোৰ মতে মানে মই অনুভৱ কৰিছোঁ দেই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা যে আজিকালি সম্পৰ্কবোৰ বহুত স্বাৰ্থপৰ হৈ গৈছে তাৰমানে বহুত চেলফিছ হৈ গৈছে সেই আগৰ নিচিনা ধৰি লওক নহয় দেই তাই কিন্তু মোৰ বহুত ভাল বন্ধু মই কিন্তু তাইক এই বস্তু নকৰোঁ বা বেয়া সময়ত ভাল সময়ত গৈ থিয় হোৱাটো সেই ধৰণৰ সম্পৰ্কবোৰ আজিকালি নাই হিমাশ্ৰী মই নাই পোৱা তাৰমানে মই বহুত মোৰ ফ্ৰেণ্ড চাৰ্কেলটো বহুত সৰু মই সকলোৰে লগত ভাল দেই মই কাৰো লগত মোৰ মানে বেছি ক্ল'জনেছো নাই বেছি মানে দূৰত্বও নহয় মই এটা মিনিমাম ৰেঞ্জলৈকে মানুহৰ লগত হেৰি হৈ থাকোঁ কিন্তু মোৰ যিটো ফ্ৰেণ্ডছ বুলিবলৈ কয় যে নহয় মোৰ লগৰ বুলি
একদম সৰু একদম আঙুলি মূৰত গণিব পৰা তাৰমানে মোৰ বহুত মানে চাৰ্কেলটো মোৰ বহুত সৰু আৰু এটা মই লেসন শিকিলোঁ যে তুমি তোমাৰ যিখিনি মানুহৰ লগত আমি উঠা বহাক বা কথা বতৰা পাতা মেলা আমি কৰোঁ সেই চাৰ্কেলটো তুমি যিমান সৰু কৰি ৰাখিবা নহয় সিমান তুমি সুখী হ'বা সেইটোতো সঁচা কথা আৰু যিমান তুমি ডাঙৰ কৰিবা সিমান তোমাক মানে বিভিন্ন ধৰণৰ কথাই আমনি কৰিব বা ডিস্টাৰ্ব কৰিব তাৰমানে সেইকাৰণে মই কি কৰিলোঁ মই চাৰ্কেলটো সৰু কৰি ৰাখিলোঁ এইটোৱে বেষ্ট আৰু এটা কথা এইটো যিহেতু আপুনি এটা সময়ত বোৱাৰী আছিলে এতিয়া বৰ্তমান বোৱাৰী নহয় এই বোৱাৰীৰ পাছত হোৱাৰ পাছত মানুহৰ লাইফটো কিবা চেঞ্জ হয় বুলি কয় মই নাজানো কাৰণ এতিয়ালৈকে মই বিয়া হোৱা নাই আপুনি যিহেতু বিয়া হৈছিলে সময়ত চ' আপোনাৰ চাগে চেঞ্জ হৈছিলে কিছুমান ক্ষেত্ৰত হয়তো এডজাষ্ট কৰিব পৰা নাছিলে কি চেঞ্জ আহে মানে সলনি হৈ যায় নেকি লাইফটো পুৰা তেনেকুৱা একো চেঞ্জ বুলি মই মোৰ তেনেকুৱা একো ফিল হোৱা নাছিলে কিন্তু এটা আছিলে তেতিয়া যেতিয়া বিয়া হৈ আছিলোঁ ধৰি লওক ৰাতিপুৱা সোনকালে উঠিব লাগে তেখেতৰ মা দেউতাক থাকে চব থাকে অকণমান কিচেনত হেল্প কৰি দিয়া বা কিবা বা মোৰ নিজৰ কামখিনিও থাকে তালৈও যাব লগা হয় শ্বুটিং থাকে আমুক থাকে ফটোশ্বুট থাকে তাত যাবলগীয়া হয় গতিকে সেই পৰিৱেশটোৰ পৰা ওলাই অহাৰ পিছত মানে নিজৰ ঘৰখনলৈ অহাৰ পিছত অকণমান ৰিলিফ এটা পোৱা যায় আৰু নিজৰ ঘৰ আফটাৰ অল তুমি যেনেকৈ থাকা তুমি যি তাতে নুঠা কিয় যি নোখোৱা কিয় গতিকে সেইটো এটা মানে ৰিলেক্স মোড এটা বা ৰিলেক্স স্পেচ এটা থাকেই এইটো সকলোৰে গতিকে মোৰ সেইটোৱে হৈছিলে আৰু মই কিন্তু ইমান একো ফিল নকৰিলোঁ তেনেকৈ কাৰণ মই ক'লোৱে ন তোমাক যে মই নিজকে বহুত ব্যস্ত কৰি ৰাখিলোঁ সেইটো আকৌ বেষ্ট মানে মেডিচিন একদম মানে মোক বহুতে সুধিছে যে তই কেনেকৈ অভাৰকাম কৰিছ এইটোতো বিৰাট এটা ডাঙৰ মানে ইনচিডেণ্ট তোৰ লাইফৰ মই সেইটোকে কওঁ মানুহক যে মই এইটো ইনচিডেণ্ট বুলি নকওঁ মই এইটো এটা লেচন বুলি কওঁ মানে জীৱনৰ প্ৰত্যেকটা বছৰ একোটা চেপ্টাৰ লাইফৰ আচলতে গতিকে হয়তো সেইটো বছৰৰ সেই চেপ্টাৰটোৰ এইটো এটা লেচন আছিলে গতিকে মই পালোঁ আপুনি শিকিলে বহুত কথা মই শিকিলোঁ বহুত কথা শিকাৰ পিছত এতিয়া মই বহুত বস্তুৰ পৰা বাচি চলোঁ মই যে নাই এইটো ভুল মই কৰি থৈছোঁ অলৰেডি এতিয়া মই সেইটো বস্তু নহ'ব আৰু এতিয়া ছেকেণ্ড টাইম নহ'ব সেই বস্তুটো আৰু অভিজ্ঞতাই আপোনাক শিকাইছে মানুহক চিনি পোৱাত সহায় কৰিছে একজেক্টলি আজিকালি মানুহ চিনি পোৱা খুব বিৰাট দিগদাৰ তাৰমানে সেই বস্তুটো গতিকে কয় নহয় মাহঁতে কি বাচি খাবা জাগি শুবা গতিকে সেইবিলাক মিছা নহয় আচলতে সেইবোৰ কথা সঁচা কথা এইবোৰ যিটো প্ৰমাণ মই পাই গ'লোঁ কিন্তু বেলেগে পোৱা নোপোৱা নাজানো মই পাই গ'লোঁ কিন্তু এতিয়া সেইবিলাক বাদ দি নিজৰ জীৱনত আগবাঢ়িব লাগে অবভিয়াছলি আপুনি আগবাঢ়িয়ে আছে কাম কৰিয়ে আছে সেইবিলাক লৈতো আপুনি বহি থাকিব নোৱাৰে নোৱাৰি মই সেইটোৱে কওঁ যদি তুমি সেইবিলাক বস্তু লৈ বহি থাকিব নহয় বহুত পিছ পৰি যাবা তাৰমানে আকৌ যেতিয়া তুমি পিছ পৰি গ'লা তাৰপিছত যেতিয়া তুমি ৰিয়েলাইজ কৰিবা মই বহুত পিছ পৰি গ'লোঁ আগবাঢ়ি যাবলৈ তোমাৰ বহুত সময় লাগিব টাইম লাগিব বহুত বছৰ লাগিব তাৰমানে গতিকে সময়ৰ লগত চলি যাব লাগে যি দিয়ে ভগৱানে যি দিয়ে সেই বস্তুটো একচেপ্ট কৰি আগুৱাই গৈ থাকা আৰু মই এটা বস্তু এতিয়া মই ভাবি লৈছোঁ কিবাটো লিখিছে কপালত ভগৱানে একো বেয়া নিলিখে তাৰমানে ভগৱানে কেতিয়াও সেই সময়টোৰ কাৰণে অলপ সময়ৰ কাৰণে বা কেইটামান দিনৰ কাৰণে কেইটামান মাহৰ কাৰণে তোমাৰ মনটো বেয়া লাগিব বা তুমি ভগৱানক গালিও দিব পাৰা কিয় কৰিলা এনেকুৱা তুমি মোৰ লগত বা মইতো কাকো বেয়া মোৰ আহিছিলে দেই এই কথাটো যে মই কাৰো বেয়া কৰা নাই মইতো কাৰো বেয়া চিন্তাও নকৰোঁ কেতিয়াও তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা কিন্তু পিছত কিছুমান বস্তুত মানে মই ৰিয়েলাইজ কৰিছোঁ নহয় দে যি হয় ভালৰ কাৰণে হয় সেইটোতো সঁচা কথা যি হয় ভালৰ কাৰণে হয় আৰু যি আহে সন্মুখৰ পৰা সেই বস্তুটো একচেপ্ট কৰি আগুৱাই যোৱাটো মেইন কথা যদি তুমি একচেপ্ট কৰিব নোৱাৰা দেন লেট ইট গ' সেইটোক লৈ বহি নাথাকিবা কেতিয়াও মই এইখিনি শিকিলোঁ তাৰমানে বাকী 2 মাহটো আপুনি মানে ফ্ৰী আছে তাৰপিছত আকৌ থিয়েটাৰ কাম ষ্টাৰ্ট হৈ যাব এইটো তোমাৰ বেলেগ কিবা প্লেন আছে নেকি ভিডিঅ' চং বা তেনেকুৱা বৰ্তমানলৈকে নাই কিন্তু আহি যাব পাৰে ন' ডাউট সেইটো মানে একো ঠিক নাই তাৰমানে সময়লৈ গতিকে আৰু কিছুমান সৰু কিছুমান ফটোশ্বুটছ বাগেৰা এইবিলাকতো চলিয়ে থাকে আমাৰ সেইবোৰ আছে আৰু মেইনলি এই 2 মাহ অকণমান মই নিজৰ হেল্থটো অলপমান
মানে ঠিক কৰিবলৈ চেষ্টা কৰিম আৰু কম্প্ৰমাইজ কৰিছে হেল্থক লৈ কাৰণ বহুত কম্প্ৰমাইজ হৈছে তাৰমানে 9 মাহত বহুত বেছি হৈছে কাৰণ একদম খোলা কথা এটা যে পইচাই চব নহয় দেহা থাকিলে বেহা গতিকে গাটো ভালে নাথাকিলে মই কাম কেনেকৈ কৰিম কাম কৰিবতো নোৱাৰিম সেইটো কাৰণে হেল্থটো বহুত ইম্পৰ্টেণ্ট 2 মাহ অলপমান নিজৰ কেয়াৰ ল'ম মাহঁতক সময় দিম ঘূৰিম ফুৰিম ফূৰ্তি কৰিম তাৰপিছত আকৌতো যাবই লাগিব আকৌ কষ্ট আৰম্ভ 9 মাহলৈকে গতিকে সেইটোৱে আৰু সেইখিনি ভাল লাগিলে কথা পাতি আৰু এটা আপোনাৰ সেই কথাটো গম পালোঁ আৰু অডিয়েঞ্চেও গম পালে মই বাৰু আগতে গম পালোঁ মই আচৰিত হৈছিলোঁ মই কৈছোঁৱে অডিয়েঞ্চেও চাগে আজি গম পাই আচৰিত হ'ব তাকে ক'লোঁ নহয় এটা জীৱনৰ প্ৰত্যেকটা মানে মুহূৰ্তত কি হয় কি নহয় কোনো গম নাপায় আচলতে একো নাই চেলেঞ্জেছ আহি থাকে জীৱনত সেইবোৰ একচেপ্ট কৰি হাঁহি মুখে আগবাঢ়ি যাব লাগে আৰু সেইটোৱে গতিকে আমি ফিনিছ কৰি দিওঁ আৰু কেনেকুৱা লাগিছে আজি এপিছডটো কমেণ্ট কৰি জনাব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আমাৰ ভিডিঅ'জবিলাক চাই ভাল পাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰো খুব ভাল লাগিলে হিমাশ্ৰীৰ আজি এই পডকাষ্টত আহি পেলাই তোমালৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু লগতে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু লগতে এইখিনিতে কওঁ যে হিমাশ্ৰীৰ যিটো চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু ভিডিঅ'সমূহ ভাল পালে শ্বেয়াৰ কৰি দিব